মূল কথাটো হৈছে যে আপোনালোক সকলোৱে জানে যে মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনৰ আগতে বত্ৰদবা, ৰাতাবাৰী, গোলাঘাট, মেৰাপানী, শিৱসাগৰ প্ৰত্যেকখন মিটিঙত এটা কথা কৈছিলে যে চতুৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সেই সময়ত জানিছিলে যে অসমৰ মহিলাসকলৰ মন জয় কৰিবলৈ হ'লে সেই সময়ৰ আটাইতকৈ ডাঙৰ গ্ৰামাঞ্চলৰ সমস্যাটো হৈছিলে যে অসমৰ মহিলাসকল সাংঘাতিক ধৰণে মাইক্ৰ' ফাইনেন্সৰ ঋণগ্ৰস্ত হৈ আছে। গতিকে তেওঁৰ এটা ডাইলগ আছিলে যে আপোনালোকে আমাক ভোট দিয়ক আৰু আমি আপোনালোকৰ সকলো মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই কৰি দিম। কিন্তু তেওঁলোকে ক্ষমতালৈ আহিলে আৰু সেই মানুহগৰাকী অসমৰ মুখ্যমন্ত্ৰী হ'ল, পূৰ্বৰ বিত্তমন্ত্ৰী। তেওঁ যিগৰাকী মানুহে আমাক প্ৰতিশ্ৰুতি দিছিলে, তেওঁ মুখ্যমন্ত্ৰী আসনত বহাৰ পাছত তেওঁ ওলোটাখৰ মাৰি কয় যে অসমৰ 22,000খন গাঁৱত টোটেল মহিলাসকলে 12,500 কোটি টকা ঋণ ৰাখিছে। ইমান পৰিমাণৰ ঋণ আমি পৰিশোধ কৰিব নোৱাৰোঁ, যদি পৰিশোধ কৰোঁ তেতিয়াহ'লে চৰকাৰে গিৰি যাব। তাৰপিছত যেতিয়া আমি কৃষক মুক্তিয়ে ধাৰাবাহিকভাৱে তেওঁৰ প্ৰতিশ্ৰুতি পালন কৰিবৰ কাৰণে হেঁচা প্ৰয়োগ কৰিলোঁ, তেতিয়া তেওঁ এখন নাটক ৰচনা কৰিলে। যিসকল মহিলাই ঋণ পৰিশোধ কৰি আছিলে, ৰেহাই দিম বুলি কোৱাসকলক মাফ কৰিম কৈছিলে, ওলোটা শৰ্মাই পৰিশোধ কৰি থকাসকলক উদগনি আৰু সকাহ আঁচনি 2021ৰ নামত 25,000কৈ কেইগৰাকীমান মহিলাক দিলে। সেইধৰণে তেওঁলোকে 12,500 কোটিৰ মুঠ 2,000 কোটি টকা তেওঁলোকে ঋণ ৰেহাই দিলে আৰু বাকী 10,500 কোটি টকা আজিৰ দিনটোতো ঋণ ৰেহাই কৰিবৰ কাৰণে বাকী থাকি গ'ল। ইয়াৰ পাছত আজি কেইদিনমানৰ আগত পুনৰ পঞ্চায়ত ইলেকশ্যন আহিলে, যেতিয়া দেখিলে যে গাঁৱৰ মানুহৰ মাজত সাংঘাতিক ধৰণে বিষয়টোক লৈ ক্ষোভ আছে, তেওঁ প্ৰতিশ্ৰুতি পালন কৰা নাই, তেতিয়া আকৌ এখন নাটক ৰচনা কৰি কৈছে যে 50,000লৈকে থকাসকলক তেওঁ ৰেহাই দিব। আৰু ইতিমধ্যে কেইখনমান চেকো দিছে। কিন্তু আমাৰ মুখ্যমন্ত্ৰীগৰাকীলৈ প্ৰশ্ন যে আপুনি 2021 চনৰ আগতে কৈছিলে যে কোনেও মাফ কৰি দিব নালাগে। যদি সেই মহিলাসকলৰ 25,000 টকাও আছিলে, 20,000 টকাও আছিলে, আপোনাৰ কথামতে পৰিশোধ নকৰাৰ কাৰণে এটা চক্ৰবৃদ্ধি সুত লাগি সেইবিলাক মহিলাৰ 1 লাখ টকা পৰ্যন্ত হ'ল। আপোনাৰ কথা শুনি 20,000 ঋণ লোৱা মহিলাগৰাকী এতিয়া আপোনাক বিশ্বাস কৰাৰ কাৰণে তেওঁ এতিয়া 1 লাখ টকা পৰ্যন্ত হৈ গ'ল। এতিয়া কেনেকৈ সেই ঋণ ৰেহাই কৰিব, কেনেকৈ ৰেহাই দিব? গতিকে আপোনাক আমি এটা কথা স্পষ্টকৈ কৈছোঁ, আপুনি অসমৰ মহিলাসকলক বিপদত পেলাইছিলে। গতিকে বাই এনি মিনছ, যিকোনো উপায়েৰে আপুনি পত্নীৰ মাটি বিক্ৰী কৰি হওক, আদানীক দিয়া মাটি বিক্ৰী কৰি হওক, আপোনাৰ পৰিয়ালৰ বাগান বিক্ৰী কৰি হওক, আপুনি আমাৰ মহিলাসকলক ঋণ ৰেহাই দিবই লাগিব। সেইটো আমাৰ স্পষ্ট কথা। আৰু দ্বিতীয় কথা, আৰু আমি তেখেতক এটা কথা ক'ব বিচাৰিছোঁ, যদি আপুনি ৰেহাই কৰি দিব নোৱাৰে, তেতিয়াহ'লে আপোনালোকে যে এখন আইন আনি থৈছে 2020 চনত, দ্য আছাম মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউশ্যনছ ৰেগুলেশ্যন অফ মানি লেণ্ডিং এক্ট 2020, এই আইনখনত স্পষ্টকৈ লিখা আছে যে কোনো মাইক্ৰ' ফাইনেন্স কোম্পানীয়ে কাৰো ঘৰত গৈ পইচা বিচাৰি দাদাগিৰি কৰিব নোৱাৰিব আৰু দিব নোৱাৰা মহিলাসকলৰ ওপৰত তেওঁলোকে ফাইন লগাব নোৱাৰিব। এই যিকেইটা আপোনালোকৰ নিয়ম আছে, সেই আইনখন 21 চনৰ আগতে আনি মানুহক ঠগিলে নহ'ব। সেই আইনখন কাৰ্যকৰী কৰক, হয় পইচা ৰেহাই দিয়ক, নহয় কঠোৰ আইনখন কাৰ্যকৰী কৰক, তেতিয়াহ'লে মাইক্ৰ' ফাইনেন্স কোম্পানীবিলাক পলাবৰ কাৰণে বাধ্য হ'ব। গতিকে যিকোনো দুটাৰ ভিতৰত এটা কৰি আমাৰ মহিলাসকলক ৰেহাই দিব লাগিব। আৰু দ্বিতীয়তে